গুড মৰ্ণিং এভৰিৱান। কেনেকুৱা আপোনালোকৰ ভালনে? মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সেই পানী এগিলাচেৰে দিনটো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া প্ৰিয়াঞ্চিকো পানী খাবলৈ দিছোঁ আৰু নেন্সিকো দিছোঁ। তাহাঁতি একদমেই পানী নাখায়। যেতিয়ালৈকে মই পানী নিদিওঁ, পানী পিয়াও নালাগে নেকি, পানী দিলেহে পানী খায়। দিনটো এনেকৈ মই পানী আগবঢ়াই থাকোঁ তাহাঁতক, আৰু নিদিলে নাখায়, দিলে খায়। আজি ৰাতিপুৱাটো এনেকৈ ব্যস্ততাৰ মাজেৰে দিনটো আৰম্ভ কৰিছোঁ। ইহঁতৰ লগত দিনটো এনেকৈ পাৰ হৈ যায় আৰু। ঘৰ দুৱাৰৰ অৱস্থা নাইকিয়া হৈ আছে। ইহঁতি য'তেই খেলে বস্তু ত'তেই এৰে। এইবোৰ চাফা কৰি লওঁ এতিয়া। দেউতাকৰ লগত তাহাঁতি অকণমান খেল ধেমালি কৰি আছে। মই আকৌ ইফালে সিফালে গৈ ঘৰ ইটো বস্তু চাফা কৰিছোঁ, সিটো কৰিছোঁ, লগতে ভাতো বনাই আছোঁ বাৰু। সিহঁতি বস্তুবোৰ য'তে ত'তে পেলাই দেখিছেনে, কাপোৰৰ কেনেকুৱা দম। এইবোৰ চাফা কৰি লওঁ এতিয়া। তাৰপিছত এতিয়া মই ভাতো বনাই আছোঁ বাৰু। হাতখন মানে চবফালে চলিয়ে থাকে আৰু, ইফালে ইফালে। ৰাতিপুৱা ঘৰে চাফা কৰিবনে, মোৰ কামত সহায় কৰা বাইদেউগৰাকীয়ে বাৰু ঘৰ দুৱাৰ সাৰি মুচি গ'ল, বাচন কেইটামানো ধুই দিলে। মই আকৌ ভাত বনাইছোঁ এতিয়া। বাইদেউগৰাকী নহ'লে যে মোৰ দিনতে আন্ধাৰ দেই। ঘৰটো সাৰ মোচা কৰি থৈ গ'লেও বহুতখিনি শান্তি লাগে নহয়। এয়া আজি জাতিলাও ভাজি বনালোঁ, অকণমান দাইল কেইটামান দি দিছোঁ। আজি ভাত মই চচপেনতে বনালোঁ। কুকাৰতো বনাওঁ, মাজে সময়ে চচপেনতো বনাই খাওঁ। যেতিয়া য'ত খাবলৈ মন যায় তাতে বনাওঁ আৰু। এয়া মোৰ ভাতখিনি হৈ যাব এতিয়া। তাৰপিছতে এতিয়া ভাতৰ পানীটো কাঢ়ি দিওঁ। ভাতৰ পানীটো কৰাৰ পাছত এতিয়া মই অকণমান ঠাণ্ডা হ'বলৈ থৈ দিওঁ। তাৰপিছতে মই এতিয়া নেন্সি আৰু প্ৰিয়াঞ্চিৰ কাৰণে ৰুটি বনাই দিছোঁ। মোৰ খোৱা অকণমান দেৰি হ'ব, কাম কেইটামান আছে কৰি লওঁ। ভিডিঅ' এডিটিং কৰিবলৈ আছে। এয়া চাওকচোন আমাৰ ঘৰৰ কাষৰ ঠাইডোখৰ। আমাৰ ঘৰটো আকৌ মেইন ৰাস্তাৰ কাষতেই হয়। ৰাতিপুৱা এতিয়া সময় আপোনাৰ 6টা, 6:30মান বাজিছে। এই তলত দেখিছে ন টিঙৰ ঘৰটো, সেইখন হ'ল গেৰেজ এটা। তাৰে ল'ৰাটোৱে ঝাৰু মাৰি আছে, আৰু মই এতিয়া ৰুটি বনাই আছোঁ ইহঁত দুজনীৰ কাৰণে। ৰাতিপুৱাই ভাত খাবলৈ মন নকৰে। আমাৰ দেউতাকে অকল ভাত খাই যায় ৰাতিপুৱা, তেওঁৰ কাৰণে ভাতৰ কৰিলোঁ বাৰু যোগাৰ। ইমানেই গৰম পৰিছে, গাত কাপোৰ এখন নহ'লে দিগদাৰ আছে। এনেকৈ ইহঁতৰ কাৰণে ৰাতিপুৱাই ৰুটি বনালোঁ। দিনটো এনেকৈ ব্যস্ততাৰ মাজত পাৰ হৈ যায় আৰু। এতিয়া আগবেলাডোখৰে আপোনালোকক দেখুৱাইছোঁ, পাছবেলাৰ কামখিনি আছেই মোৰ। পাছবেলা ইফালে সিফালে, আকৌ পাছবেলাও এবাৰ খোৱা হয়। ইহঁতৰ দুজনে আকৌ খুৱাব লাগিব ভাত পানী। এনেকৈ দিনটো পাৰ হয়। ৰুটিকেইটা বনোৱাৰ পাছতে ড্ৰয়িং ৰুমটো আধা চাফা কৰা হ'ল নহয়। এতিয়া আকৌ আৰু 2খন চোফা থাকি গ'ল, তাতো কাপোৰ ভৰ্তি হৈ আছে। সেইখিনি কাপোৰ আঁতৰাই এতিয়া এইকেইখন চোফা চাফা কৰোঁ। যেতিয়া যোনটো কাম পাওঁ সেইটো কামেই আৰু আগতে কৰি লওঁ, যে এইখিনি কৰিম তেনেকৈ কৰি থাকিলে মানে মোৰ নহয়গৈ আৰু। সেইকাৰণে যেতিয়া যোনটো চকুৰ আগত কাম পাওঁ সেইটো কামেই মই কৰি লওঁ। তাৰপিছতে এই চোফা 2খন চাফা কৰি ল'লোঁ। আৰু ঘৰটো চাফা হৈ নাথাকিলে থাকিয়ে ভাল নালাগে, নহয় জানো? ঘৰটো যেতিয়া চাফ চিকুণ হৈ থাকে চাবচোন, মনটোও ভাল লাগে।
এইফালে বেলকনিটো অকণ চাফা কৰি দিছোঁ। এইখিনি সময়তে ইয়াত বহিয়ে বহু সময় কটোৱা হয় আমাৰ। এতিয়া পাছবেলা কিন্তু ইয়াত আমি বহিব নোৱাৰোঁ, কাৰণ কেলৈ এনেকুৱা ৰ'দ পৰে, পাছ ৰ'দটো আপুনি এইফালে চাবলৈ নোৱাৰে তাৰমানে। ৰ'দটো যোৱাৰ পাছত আৰু সন্ধিয়া সময়ত বহি বিৰাটেই ভাল লাগে ইয়াত। ধুনীয়া বতাহ এজাকো মাৰি থাকে। এয়া মই চোফাকেইখন চাফা কৰি ল'লোঁ, পৰিপাটি কৰি ল'লোঁ। কিন্তু কি কৰিব, যেতিয়া নেন্সিৰ খং উঠিব গোটেইখন দলিয়াই পেলাব। ড্ৰয়িং ৰুমৰ কাম হৈ গ'ল বাৰু মোৰ এতিয়া বেডৰুমত বিচনাকেইখন তেনেকৈ পৰি আছে, সেইখিনি চাফা কৰি থকা। পৰ্দা অকল দুখনে লগাই থৈছোঁ, বাকীখন পৰ্দা ধুই দিছোঁ, পাছত লগাম আৰু।